হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহু দিনৰ পিছত আপোনালোকক পুনৰবাৰ মোৰ ভিডিঅ'ৰ যোগেদি লগ পাইছোঁ। তো ফাইনেলি কি হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টোত অলপ হ'লেও গম পাইছে চাগে। মই মিনি ব্লগত কৈছিলোঁ যে আমি ঘৰত যাবলৈ ওলাইছোঁ ফাইনেলি 1 yearৰ পিছত। আৰু আগদিনাখনে আহি আমি ষ্টে কৰিছিলোঁ বেংগলোৰত। আৰু মৰ্ণিং আমাৰ কেব আছিলে 5টাত আৰু ৰাতিপুৱাই কেব আহি ৰৈ আছিল। তাৰপিছত আমি উঠি ল'লোঁ কেবত, আহিছোঁ মোৰ লগৰ আৰু দুজনী আহিছে। তো ফাইনেলি গৈ আছোঁ, ইমান ফূৰ্তি লাগিছে, মনটো কি কওঁ আপোনালোকক বুজাব নোৱাৰোঁ। তো আহি আমি বেংগলোৰ এয়াৰপৰ্ট পাই গ'লোহি আৰু এয়াৰপৰ্ট পোৱাৰ পিছতে গোটেইখিনি হিচাপ নিকাচ ক্লিয়াৰ কৰি ল'লোঁ দাদাজনৰ লগত। ছোৱালী লেকে আ গয়ে হে। क्या है, कैसा लग रहा है? देखो ये है देखे ना खाना ये भैया हम पर हेल्प कर रहे हैं। গাইজ, তো মাজে মাজে অকণমান হিন্দীও কৈ আছোঁ, কাৰণ যিহেতু হিন্দীতে কথা ক'বলগীয়া হৈ আছে। তো আপোনালোকে বেয়া নাপাব, হিন্দী আছামিজ পূৰা মিক্স মানে কৈ আছোঁ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ, আহি পিনে মই ভিতৰত সোমাই গ'লোহি, কাৰণ বৰ্ডিং পাছ কৰি মোৰ ফাৰ্ষ্টে সোমাইছোঁ বাৰু। তাৰপিছত সিহঁত দুজনী আহিব, তে সিহঁতে ধৰ লাহে ধীৰে আহি আছে, মই সিহঁতৰ কাৰণে ৱেইট কৰি আছোঁ। আৰু এইটো ভিতৰৰ এৰিয়া হয়, ভিতৰৰ এৰিয়াটো টাৰ্মিনেল 1 টাৰ্মিনেল 2 দুটা বেলেগ বেলেগ আছে। তো সেই হিচাপত আমি আহিছোঁ টাৰ্মিনেল 1-ত। तो गाइस हम लोग आ गए फ्लाइट के अंदर। सभी बैठे हुए हैं, उधर है पूजा, इधर आके गीता, हमारा इधर बैठ। बहुत बड़ा कांड हुआ है, घर पे जाके बताऊंगी क्या हुआ है लास्ट में। आज अगर मेरा फ्लाइट मिस हो जाता तो बहुत ख़राब। ये चला था मैंने मॉर्निंग टाइम पे आपको बताया इधर फ्लाइट के अंदर रुके हुए हैं, बस रुकते रहिए। কেনেকুৱা লাগিলে আজি? ভাল লাগি আছে, মানে ঘৰত গৈ আছোঁ। গীতা ভাল লাগিছে, মই 1 বছৰ পিছত ঘৰত গৈ আছোঁ। মোৰ লগত যি ঝামেলা হৈ গৈ এইবিলাক ঝামেলা পিছত আৰু মানে যি ঝামেলা হৈ আছে, ইমান পিছত আমি যাব পাৰিছোঁ ফাইনেলি। পিছত মই চব কথা কৈ আছোঁ, তাৰপিছত গোটেইখিনিতে আপোনালোকে বুজি পাইছোঁ। গাইজ, ফাইনেলি আমি ফ্লাইটৰ ভিতৰত, আৰু আমাৰ দুইজনীৰ ছিটটো একেলগে পৰিছিলে আৰু উইণ্ড' ছিটত আমি নপৰিলোঁ, আমাৰ দুইজনীৰে কোনোৱে নপৰিলে, বেলেগ এজনীও ৱুমেন পৰিলে। তো ভিতৰত আহিলোঁ, আৰু মানে এয়াৰপৰ্টৰ ভিতৰত আমাৰ লগত ইমান খেলি মেলি হৈ গ'ল। মোৰ বৰ্ডিং পাছখন ক'ত মই হেৰুৱালোঁ মই নিজেই নাজানো, আৰু মোৰ ইমান ভয় লাগি গৈছিলে। ভগৱানৰ কৃপাত মোৰ বৰ্ডিং পাছটো আছিলে মোৰ মোবাইলত, যেতিয়া মই টিকেট কৰিছিলোঁ ৰাখি থৈ দিছিলোঁ। তাৰপিছত মোৰ মনটো শান্তি লাগিছে যে তেতিয়া তাত কৈছে বিচাৰোঁতে যে মোবাইলৰ সেইটোৱেদি হ'ব, বৰ্ডিং পাছেদি। তেতিয়া মই আহিবলৈ সাহস কৰিছোঁ অকণমান বাহিৰত, আৰু বাকী যিমানখিনি আছে গোটেইখিনি আপোনালোকক পিছত কৈ আছোঁ। তো ভিডিঅ'টোক চাই গৈ থাককচোন শেষলৈকে। कैसा है कमेंट करके बताओ। अभी बाहर बहुत धूप है और कुछ भी नहीं है इधर, बस सोते सोते जाना होता है, बस इतना ही है। हमको तो सोना ही आता है, अभी थोड़ी देर बाद सो जाऊंगी, है ना। गुस्सा हो गई। खुशी हो रही है, इमान ভাল লাগিছে মনটো। আমি এতিয়া আৰু লাগে জানিবলৈ বিচাৰোঁ এইফালে লাগেজ হেৰি কৰিছে, তাৰপৰা লাগেজ লৈ আহি
লগ পাই আছোঁ আপোনালোক বহুত ফূৰ্তি লাগিছে ক'ত যাওঁ ক'ত চাম তো ফাইনেলি গম পাইছে আমি অসম পাই গ'লোহি আৰু গৈ আছোঁ ঘৰলৈ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই